সো বন্ধুসকল জোতা চোতা পিন্ধা হৈ গ'ল। এতিয়া গৈ আছোঁ লগৰজনৰ কাৰণে, তাৰপিছত দৌৰিবলৈ যাম। সো আজিৰ ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। সো আৰম্ভ কৰা হওক ভিডিঅ'টো। তো বন্ধুসকল, মোৰ ঘৰ হৈছে চন্তক ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ওচৰতে, মানে পিছফালে। সো ইয়াত মানে কি হ'ল, এই স্বাস্থ্য কেন্দ্ৰৰ যিবিলাক মানে বাসগৃহ থাকে ন, ষ্টাফ থকা, সো এই বাসগৃহবিলাকৰ অৱস্থা আপোনালোকক দেখুৱাম। এই ঘৰত দেখিছে, সেইটো এটা বাসস্থান হয়। সো ইয়াৰ অৱস্থাটো চাব এতিয়া কেনেকুৱা হৈ আছে। আপোনালোকে দেখিছে গোটেই হাবি হৈ আছে, অৱস্থা নাই, ভাঙি চিঙি। আগলৈও আছে কেইটামান, সেইকেইটা আপোনালোকক দেখুৱাম। এইবিলাক গোটেই হাবি, আগলৈ আৰু দুটা আছে। সো বন্ধুসকল, এই দুটা ঘৰৰ অৱস্থা নাই। সো প্ৰথমতে এইটোকে চাই লওঁ। এইটো মানে বিশেষ একো বেয়া নহয়, মানে ভালেই। খালি ধৰক ইয়াত ঘৰৰ ওপৰত মানে গছ উঠি গ'ল। সো আপোনাৰ এই গছজোপা দেখিছে, এজোপা ঘৰৰ ওপৰতে উঠি আছে। ক্লিয়াৰ নাহিব পাৰে কাৰণ আন্ধাৰ হৈ আছে ৰাতিপুৱা যিহেতু। সো দেখিছে হাবিয়ে গোটেই ভৰ্তি হৈ আছে এইফালে, চাফা তাফা কৰা নাই কিমান দিন হৈ গ'ল। এইটো এটা ঘৰ, এইটো মানে একেবাৰে অৱস্থা নাই। আগফালৰ পৰা ঠিকেই দেখিছে চাগে, কিন্তু হাবি আছে। পিছফালে একেবাৰে অৱস্থা নাই, সেইটো পিছফালৰ পৰা ভাঙি আছে। আপোনাৰ পিছফালৰ পৰা মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সো বলক এতিয়া পিছফালে যাওঁ। সো ইয়াৰ পিছফালে আহি গ'লোঁ। আপোনালোকে দেখিছে গোটেই হাবি। সো এতিয়া চাব এইফালে, এয়া দেখিছে আপোনালোকে গোটেই ভাঙি অৱস্থা নাই। খিৰিকি চিৰিকি একোৱেই নাই, মানে চব ভাগি শেষ হ'ল আৰু। একো মানে ঠিক চিক কৰা নাই। সো এই ফটোকপি আপোনালোকে ভালদৰে চাওক, তেতিয়া গম পাব। সো এয়াই আৰু, গৰুটো এৰাল দিবলৈ আহিলোঁ। এতিয়া গৈ আছোঁ ঘৰলৈ। বিশেষ আজি একো কাম বন নাই, মানে ক'তো যাবলগীয়া নাই। সো আজি গোটেই দিনটো ঘৰতে আছোঁ। ট্ৰাই কৰিম কিবা দেখাবলৈ আপোনালোকক। সো চাওঁ কি হয়। বস্তু এটা আছে দেখাবলৈ, সো দেখুৱাম চাগে। বলক এতিয়া ঘৰলৈ যাওঁ। বন্ধুসকল, মই ঘৰ আহিলোঁ এতিয়া, মানে ভাত চাত খালোঁ মেলিলোঁ আৰু এতিয়া। সো আজি ক'তো যাবলগীয়া নাই। সো আজি মই আপোনালোকক বস্তু এটা দেখুৱাম। মানে মই ঘৰত ইনকুবেটৰ মেচিন, মানে যিটো কুকুৰা উমনি দিয়া মেচিন, সেইটো মই মানে বনাইছিলোঁ। সো সেইটো আপোনালোকক দেখুৱাম। মানে অলপ কেনেকৈ বনাই সেইটো মই দেখুৱাব নোৱাৰিম, খালি মানে ধৰক কি কি লাগে সেইটো দেখুৱাই দিম। আৰু যদি কেনেকৈ বনাব লাগে আপোনালোকে বনাব বিচাৰিছে, তেনেহ'লে ইউটিউবত বহুত ভিডিঅ' পাই যাব। সো সেই ভিডিঅ'কেইটা চাই ল'ব। সো এতিয়া চাওঁ হওক কি কি মানে বস্তু লাগে সেই মেচিনটো বনাবলৈ। সো চাওঁ হওক। ইয়াৰ কাৰণে বৰ বিশেষ বস্তু একো নালাগে। ইয়াৰ কাৰণে জাষ্ট আপোনালোকক লাগিব এটা থাৰ্মোকলৰ এনেকুৱা বাকচ, মানে মাছৰ কাৰ্টন। তাৰপাছত এই বৰ্ডখন লাগিব, টেম্পাৰেচাৰ কণ্ট্ৰলৰ বৰ্ডখন। তাৰপাছত আপোনালোকক 100 ৱাটছৰ এটা বাল্ব লাগিব। তাৰপাছত ফেন দুখন লাগিব, আৰু অলপমান ৱাই লাগিব, আৰু এনেকুৱা বৰ্ড এখন লাগিব, আৰু এটা লাগিব এডপ্টাৰ। এইটো এডপ্টাৰ এটা লাগিব। সো এইকেইটা আপোনালোকে অনলাইন পাই যাব কম দামত। আৰু এটা টেপ, দুটা তিনিটা টেপ হ'লে হৈ যাব। সো এনেকৈ আপোনালোকে বনাব পাৰিব। এতিয়া কেনেকৈ মানে ব্যৱহাৰ কৰে এইটো দেখুৱাম আপোনালোকক। বিশেষ একো নাই, জাষ্ট ইয়াত মই কি কৰিম, ইয়াত লগোৱা আছে, কানেকশ্যন লগোৱা আছে। জাষ্ট মেইন কানেকশ্যনডাল লগাই দিম এই বৰ্ডখনত। সো হৈ গ'ল, কানেকশ্যন দিয়া হৈ গ'ল। যেতিয়া মানে হেৰিখনৰ আপোনাৰ ভিতৰত, মানে বাকচটোৰ ভিতৰত যেতিয়া টেম্পাৰেচাৰ 37.5 হ'ব, তেতিয়া লাইটটো অফ হৈ যাব নিজে নিজে। বৰ্তমান বেছি হোৱা নাই, 24.76 এনেকুৱা হৈ আছে। টেম্পাৰেচাৰটো লাহে লাহে বাঢ়ি বাঢ়ি গৈ থাকিব। তাৰপিছত যেতিয়া 37.5 হ'ব, নিজে নিজে বাল্বটো নুমাই যাব। সেইটো আপোনালোকক দেখুৱাম এতিয়া। সো বৰ্তমান 37 হৈ গ'ল। এতিয়া 5 হ'ব, যেতিয়া এই লাইট নিজে নিজে বন্ধ হৈ যাব। সো অলপ সময় লাইটটো বন্ধ হৈ গ'ল। ইয়াতে যেতিয়া আপোনালোকে দেখা পাইছে চাগে 37.7, মানে 37.5তকৈ বেছি হৈ যায় যেতিয়া নিজে নিজে বন্ধ হৈ যায়। সো এতিয়া নিজে নিজে টেম্পাৰেচাৰটো যেতিয়া কমি যাব, তেতিয়া মানে ধৰক 37.0 যেতিয়া হৈ যাব, আকৌ নিজে নিজে লাইটটো জ্বলি যাব। সো তেতিয়া টেম্পাৰেচাৰটো কণ্ট্ৰল হৈ থাকে। সো এনেদৰে ইয়াত উমনি দিব পাৰি। বেছি দিন নানৰ ভিতৰত নহয়, মানে 21 দিনৰ ভিতৰত পোৱালি ওলাই যায় কুকুৰাৰ। বাকী হাঁহ বা এনেকুৱা বেলেগ যদি হয় তেতিয়া অলপ টাইম লাগে, কিন্তু মানে কুকুৰাৰ 21 দিনৰ ভিতৰত ওলায়। সো এতিয়া 7 হৈ গ'ল, 0 হৈ গৈছিলে, ওলালে, মানে লাইটটো জ্বলিলে। সো এনেকৈ ইয়াক ব্যৱহাৰ কৰে। সো বেছি একো টান নহয় বনাবলৈ, একেবাৰে ইজি। আপোনালোকে ইউটিউবত ভিডিঅ' চালে গম পাই যাব কেনেকৈ বনায়। সো এয়াই। সো
চ' বন্ধুসকল ইমানেই আছিলে, বিশেষ একো বস্তু দেখাবলগীয়া নাই তাত। আৰু যিখিনি বস্তু মানে তাত লগাইছিলোঁ গোটেইখিনি আপোনালোকে অনলাইনত পাই যাব কিনিবলৈ। চ' তাৰ পৰা আপোনালোকে কিনি ল'ব। বেছি পইচা নহয়, 700মান টকা খৰচ হ'ব বনাওঁতে। কাৰ্টনটোতো এনেই ফ্ৰী দিয়ে পাই যাব চাগে, ঠিকনা নাই। মানে গ'লেই হ'ল আপোনালোকে য'ত মানে মাছৰ গুদাম আছে তালৈ, চ' তাতে পাই যাব। চ' আজি ইমানেই। বন্ধুসকল বৰ্তমান মই আছোঁ চৰাইদেউত। চ' কালি আহিলোঁ গধূলি, অহা দেৰি হোৱাৰ কাৰণে মটৰ ব্লগ বনাবলৈ নহ'লে। চ' ইয়ালৈ আহিলোঁ এতিয়া। তাকেই আজিৰ দিনটো মানে ধৰক অনলাইন ক্লাছ আছে, ক্লাছ কৰিম আৰু। চ' এতিয়া এনেই আছিলোঁ, আপোনালোকক বস্তু এটা দেখাম বুলি ভাবিছিলোঁ। চ' আজি মই দেখুৱাম আপোনালোকক, মানে অলপ মাছ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজি মানে এতিয়া ব্লগটো এণ্ডো কৰিম আজিও। চ' চাবলৈ এতিয়া মাছ প্ৰথমতে ল'ব লাগিব দানা লৈ পেলাই যাম পুখুৰীলৈ, তাত আপোনালোকক দেখুৱাম মাছ। চ' বলক যাওঁ। লৈ লওঁ দানাটো, তাৰপাছত দেখুৱাই আছোঁ আপোনালোকক মাছ। চ' দানাটো বৰ বেছি দিন নাই, ইয়াতে আছে। লৈ ল'লোঁ দানা। এইখিনি আচলতে দানা নহয়, এইখিনি হৈছে তুঁহগুৰি, দেখাতে লাগে। চ' এইখিনিকে দলিয়াই চাম খায় নেকি মাছে। খাবতো লাগে বাৰু, কিন্তু সোনকালে ওলাই নাহিব লগালগ ওলাই নাহে, অলপ দেৰিকৈ ওলাই আহিব। চ' ইয়াৰ পৰা দলিয়ালে অসুবিধা হ'ব, দলংখনৰ ওপৰৰ পৰাই দলিয়াব লাগিব। চ' দলংখনৰ ওপৰ ভাল নহয়, মানে লাহে চাই যাব লাগিব। চ' এইফালে ছটিয়াই দিওঁ, এই মাজলৈ ছটিয়াই দিলোঁ। এতিয়া অকণমান ৰৈ পেলাই আহিম, মানে লগালগ ওলাই যিহেতু মাছখিনি ওলাই নাহে। চ' অকণ এতিয়া ভিতৰলৈ যামগৈ আৰু অলপ দেৰিকৈ ওলাই আহিম, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ মাছ। চ' বন্ধুসকলে আপোনালোকে দেখা পাইছে চাগে মাছ। কেমেৰা কোৱালিটি বেয়া হোৱাৰ বাবে ভালদৰে দেখাব পৰা নাই, কিন্তু অনুমান কৰি আপোনালোকে মানে অলপ দেখা পাইছে চাগে মাছবিলাক। চ' এয়াই আৰু কি ক'ব, আজিৰ কাৰণে ইমানেই। লগ পাম অন্য এটা ভিডিঅ'ত। বাই।